সেইটো এটা না না এটা বল এটা ভিডিও না বল মোক কেমেৰা ল আপোনালোকে চাই আছে ফটোৱা নিউজ 24/7 আপোনালোকে চাই আছে ফটোৱা নিউজ 24/7 আপুনিটো এবাৰ বিধানসভাত নাই 4 বছৰ বিধানসভাত আছিলে আপুনি তাৰ বিষয়ে কি ক'ব মনটো দুখ লাগিছে তেওঁ বুলি মই জিপিএম দললৈ যোৱা পিছত গোটেইখিনি বাহিৰৰ পৰাই চাই আছোঁ 4বাৰ বিধায়ক হ'লোঁ মই 4বাৰ মৰিয়নি সমষ্টিৰ মই 4বাৰ বিধায়ক হ'লোঁ 4বাৰ আপুনি জিপিএফ পাৰ্টিলৈ কিয় গ'ল জিপিএফ দললৈ যোৱাৰ এটাই কাৰণ অসমীয়া জাতিটো বচাব লাগিব জয় আই অসম জয় আপোনাক বোলে বিশৃংখল দাই হৰুৱাম বুলি কৈছে ঘটি ডাল হৰুৱাব পাৰিব ঘটি ডাল আপোনাক নোৱাৰে মানে চাই মই 65টা মানুহক টেক্স দিছোঁ 65টা মানুহক মই টেক্স দিছোঁ মৰিয়নি সমষ্টিত মই জিকিম আপোনালোকে চাই আছে ফটোৱা নিউজ 24/7 চাইলেণ্ট বাজিছে কমাৰে আহিছে গুড ইভিনিং আপুনি যে এবাৰ মুখ্যমন্ত্ৰী হৈছে আপুনি বিধানসভাৰ বিষয়ে কি ক'ব সেইটোতো মই নেক্সট বাইদেউতো সেইটো হেৰি কৰি দিছোঁ মই এইটোতো ক'ব লগা মোৰ নাই আৰু আপুনি এতিয়া ক'ত যাবলৈ ওলাইছিলে এতিয়াতো মই বিধানসভাত যাওঁ এখন নাম মিটিং আছে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আমাৰ এই ভিডিঅ'বোৰ চাবৰ